নমস্কাৰ আমাৰ জিল দ্য আনটোল্ড মিষ্ট্ৰী চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰথম দ্বিতীয় অধ্যায় বিষাদ যোগ আৰু সাংখ্য যোগ শেষ হৈছে। এতিয়া আমি তৃতীয় অধ্যায় অৰ্থাৎ কৰ্মযোগ আৰম্ভ কৰিম। তৃতীয় অধ্যায় কৰ্মযোগ পদ। অৰ্জুন মগন ভৈলা হুকপংকে পৰি সভক্তক সাংখ্য যোগে নিস্তাৰিলা হৰি অৰ্হেনয় কৃষ্ণৰ পদে করু প্ৰণিপাত কর্ম যোগ কৰিবহু তৃতীয় অধ্যায়ত আর অর্জুনে বুলন্ত শুনি ইউকম ভাগ জ্ঞানৰ প্ৰশংসা কৰি কহিলা আশু কবিস্তৰ কাল মৰণ সময় ব্ৰহ্ম কস্মৰিয়া মৰি ব্ৰহ্মপদ পায় এই পাছে আৰু কৰ্ম কৰি বাক পাৰে পুনু তোমাৰ বাক্যক বুঝি বাক পাৰে কোন যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰ অনিবাৰ তাত কেনে মোক পৰ্বত বাৰম্বাৰ বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধ হে প্ৰধান কৰ্ম নকৰিলে আগে নুপুজয় জ্ঞান তজু দুই বিধ বাক্যে ভ্ৰমে মূৰ মন জ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ কহা জনাৰ দন হে কৃষ্ণে বোলে যেন মই
কহিলো পূৰ্বত জ্ঞান কৰ্ম দেখাইলো দুই গোটা পথ তাহাৰ নিৰ্ণয় কহো শুনা তত বুদ্ধি কৰ্ম নকৰিলে আগে নহে হত বুদ্ধি বিনাশত্ৰ বুদ্ধি মন সুস্থনো হে তাৰ মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ একটো গোলা কৰ্ম কৰি হুয়া উদাস আগে কৰ্ম নকৰিলে নিহিজে হয় নাশ যাৰ পুনু কৰ্ম কৰি শুদ্ধ হোৱে মন তাকে কহিলো জ্ঞান জানি বাবৰ জুন কৰ্ম কৰি যাৱত শুদ্ধ নহে চিত বনাশ্ৰম ধৰ্ম কৰি ভেকজত সুচিত পাৰ্থে বোলে হেন যদি হুৱে ভগৱান তবে প্ৰথমতে কেনে কহিলা জ্ঞান কৃষ্ণে বোলে যি কাৰণে কহু হেতু তাৰ তোমাৰ কৰ দেখো নাহি পাৰা পাৰ এই হুক গোসাই বাক নপা ৰয় কুমতে এতে কতে সাংখ্য জ্ঞান দিলো প্ৰথমতে জ্ঞানী বায় জ্ঞানী যত আছে সংসাৰে বিনা কৰ্মে ক্ষণ মাত্ৰ থাকিতে নপাৰে এই প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ সকলো গুণৰ বৈশ্য লোক চৰাচৰ এই গুণে থাকি কৰে শুভা শুভ ধৰ্ম
পূৰ্বৰ সংস্কাৰ যে পুনি কৰে কৰ্ম ঈশ্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল কৰ্মুণ্ডীয় নিৰোধিয়া কৰ্ম এৰিল কিন্তু প্ରଣ মন বিষয়ত আছে যাৰ যতে চিন্তন ধ্যান কপট আচাৰ বাৰু দ্বিতীয় অধ্যায়ৰ শেষত ভগৱানে অৰ্থাৎ শ্ৰীকৃষ্ণই বুদ্ধি কৰ্মতকৈ বহুগুণে শ্ৰেষ্ঠ বুলি ক'লে আৰু শেষ পৰ্যন্ত সেই বুদ্ধি যুগৰ প্ৰশংসা কৰিলে কিন্তু তাৰ আগত আকৌ অৰ্জুনক যুদ্ধ কৰিবলৈহে উপদেশ দিলে নহয় জানো তে শ্ৰীকৃষ্ণৰ কথা অৰ্জুনে ভালকৈ নুবুজিলে সেই গুণে ক'লে যে হে কৃষ্ণ তোমাৰ কথা মই বুজা নাই তুমি যদি সমাধিস্থ বুদ্ধিকে শ্ৰেষ্ঠ বুলি ভাবিছা তেন্তে মোক যুদ্ধ কৰিবলৈ কিয় উপদেশ দিছা তো মোক নিশ্চয়কৈ এটা কথা কোৱা যে কৰ্ম কৰা ভাল নে নকৰা ভাল অৰ্থাৎ জ্ঞানযোগ শ্ৰেষ্ঠ নে কৰ্মযোগ শ্ৰেষ্ঠ তো অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণ ক'লে যে শুনা অৰ্জুন মই যদি আন একো অপেক্ষা নকৰি মুখ্য সাধন কৰি তোমাৰ আগত জ্ঞানযোগ আৰু কৰ্মযোগৰ বৰ্ণনা কৰিলোহেঁতেন তেন্তে তোমাৰ প্ৰশ্ন ইয়াত সংগতিপূৰ্ণ হ'লহেঁতেন কিন্তু মই তেনেকুৱাটো কৰা নাই মই প্ৰথমতে ক'লোঁ যে ব্ৰহ্মনিষ্ঠা লাভ কৰাৰ দুটা উপায় কৰ্মযোগ আৰু জ্ঞানযোগ তাৰপিছত মই সেই ব্ৰহ্মনিষ্ঠ সাধকৰ অৱস্থাখিনিহে বৰ্ণনা কৰিছোঁ কোনটো উপায় সহজ সেই কথা কিন্তু কোৱা নাই অৰ্থাৎ মানে ধৰক এই ব্ৰহ্মনিষ্ঠ ব্ৰহ্ম শব্দটোৰ অৰ্থ আমি আগতেও এবাৰ কৈ আহিছোঁ আকৌ আমি পিছলৈ জানিম যে ধৰক উদাহৰণস্বৰূপে এটা পৰ্বতৰ ওপৰলৈ উঠিবলৈ বিভিন্ন ধৰণৰ বাট থাকিব পাৰে নহয় জানো তো কোনোবাটো দুৰ্গম হ'ব পাৰে কোনোবাটো সুগম হ'ব পাৰে শ্ৰীকৃষ্ণই সেই বাটবোৰৰ বৰ্ণনা কৰা নাই পৰ্বতৰ ওপৰত উঠিলে যি দৃশ্য দেখিব মাত্ৰ তাৰহে বৰ্ণনা কৰিছে আপুনি ওপৰৰ পৰা যি সৌন্দৰ্যপূৰ্ণ পৰিৱেশ দেখিব তাৰহে মাত্ৰ বৰ্ণনা কৰিছে বাস্তৱিকতে কোনটো বাট সুগম এনে প্ৰশ্নৰ উত্তৰেই নাই কিয় কাৰণ স্বভাৱতে বিষয় বৈৰাগী যিসকল মানুহ তেওঁলোকে সাংখ্যমাৰ্গীয় জ্ঞানযোগ বুজিবলৈ সহজ পায় তেওঁলোকে অভ্যাস কৰি কৰি বুজে যে এই জগতত শক্তি প্ৰকৃতিৰ বাহিৰে আন একো নাই আৰু এই শক্তিও ব্ৰহ্মৰ এক অংশহে এনে জ্ঞানৰ ফল হ'ল মুখ্য প্ৰাপ্তি এনে মানুহে জ্ঞানযোগ সহজ পায় আকৌ আন এক শ্ৰেণীৰ মানুহ আছে যিসকল স্বভাৱতে সকাম কৰ্মপ্ৰিয় লাহে লাহে ঈশ্বৰ চিন্তাৰ দ্বাৰা বাসনা ক্ষীণ কৰি শেহত গুণাতীত হৈ বুজিব যে এই জগতত ব্ৰহ্মাৰ বাহিৰে আন একো নাই যেতিয়া এনে ব্ৰাহ্মী স্থিতি হ'ব তেতিয়া তেওঁ মুখ্য লাভ কৰিব আৰু এক শ্ৰেণীৰ মানুহে আকৌ সাংসাৰিক বিষয়ত বৰ আসক্তিও নাৰাখে আৰু বৰ বিৰক্তিও নাৰাখে কিন্তু তেওঁলোকে স্বভাৱতে ঈশ্বৰৰ নাম লৈ আনন্দ পায় এনে মানুহৰ পক্ষে ভক্তিযোগহে উপযোগী তেওঁলোকৰ ভক্তিৰ পৰা জ্ঞান হৈ শেষত মুখ্য লাভ হয় এই যে আমাৰ সাংখ্যমাৰ্গীয় জ্ঞানযোগ কৰ্মযোগ আৰু ভক্তিযোগ এই তিনি ধৰণৰ ৰাস্তাৰে আমি মুখ্য প্ৰাপ্তি লাভ কৰিব পাৰোঁ এই মুখ্য প্ৰাপ্তিনো কি হয় এই ব্ৰহ্মানো কি হয় আমি এই সকলোখিনি এই তৃতীয় অধ্যায়ৰ পৰা এনেকৈ পঢ়ি গৈ থাকোঁতে জানি গৈ থাকোঁতে আমাৰ বুজি গৈ থাকিব তাৰপিছত আকৌ শ্ৰীকৃষ্ণই কৈছে যে অৰ্জুন মই ইতিমধ্যে তোমাক কৈছোঁ যে এই সংসাৰক সাংখ্যযোগীৰ পক্ষে জ্ঞানযোগ আৰু যোগীৱলম্বীৰ পক্ষে কৰ্মযোগ এই দুটি হ'ল সাধনা দুইটাৰ পৰাই মুখ্য লাভ হ'ব পাৰে কোনটো মাৰ্গ সহজ তাৰ একো নিয়ম নাই মানুহৰ প্ৰবৃত্তি মতেহে সেই কামসমূহ হৈ থাকিব এইখিনিতে আৰু এটা কথা মানুহে বুজিবলৈ টান পায় যে কৰ্ম নকৰি বৈৰাগ্য জীৱন যাপন কৰিলেহে তেওঁ মানে নিষ্কাম কৰ্ম কৰা হ'ল বা তেওঁ বৈৰাগ্যতাৰে তেওঁ মুখ্য লাভত ব্ৰতী হ'ল বা তেওঁ ভগৱানৰ চিত্তে সকলো সংসাৰৰ বাসনা
ত্যাগ কৰি সকলো সংসাৰৰ মায়া মোহ ত্যাগ কৰি সকলোখিনি ত্যাগ কৰি তেওঁ মানে জংঘলত গৈ কৃষ্ণ কৃষ্ণ হৰিনাম ল'লে সেইটো কথা নহয় যে কৰ্ম নকৰিলেই নৈষ্কম্য লাভ নহয় সুদা কৰ্ম ত্যাগ কৰিলেই সিদ্ধি লাভ নহয় তো বাসনা ত্যাগহে আচল সন্ন্যাস বুলিলে মানুহে আমি সৰুৰে পৰা বুজাওঁতে এইদৰে আমাক বুজোৱা হয় যে আমি সন্ন্যাস বুলিলে মানে জংঘলত গৈ পেলাই সকলো কাম বাদ দি হিমালয়ত গৈ পেলাই আমি ধ্যানত মগ্ন হোৱা আচলতে সেইটো নহয় বাসনা ত্যাগহে আচল সন্ন্যাস কৰ্ম ত্যাগ এটা অৰ্থহীন কথা কাৰণ সংসাৰত জীয়াই থকাইতো এটা কৰ্ম আমি উশাহ নিশাহ লৈ আছোঁ মানে আমি কৰ্ম কৰি থকা নাই জানো ইয়াতো কোনো ত্যাগ নাই ইয়াৰ আমি ত্যাগ কৰিবই নোৱাৰোঁ কৰ্ম ত্যাগ কৰিবই নোৱাৰোঁ কৰ্ম ত্যাগ কৰা মানে আমাৰ মৃত্যু অৱস্থা প্ৰাপ্ত হোৱা নহয় জানো নৈষ্কম্য লাগে কিন্তু নৈষ্কম্য নহ'লে অৰ্থাৎ নৈষ্কম্য নহ'লে আমাৰ মুক্তি নহয় কিন্তু নৈষ্কম্য মানে কৰ্ম ত্যাগ নহয় বাসনা ত্যাগহে আমি কিবা এটা কাম কৰোঁতে সেই কামটোৰ প্ৰতি থকা বাসনাখিনি ত্যাগ কৰা মানেহে আমি নৈষ্কম্যভাৱে কাম এটা কৰিবলৈ অগ্ৰসৰ হোৱা পুৰুষ কেৱল দ্ৰষ্টা সাক্ষী অনুমন্তা আৰু সকলো কৰ্ম প্ৰকৃতিৰ এই উপলব্ধিয়ে হ'ল নৈষ্কম্য এই কথাখিনি আমি তলত বহলাই ক'ম যে সকলো কৰ্ম ত্যাগ কৰিলেও বাসনা ত্যাগ নকৰিলে এনে উপলব্ধি নহয় অৰ্থাৎ তেওঁ যদি হিমালয় পৰ্বতত গৈ পেলাই আৰোহণ কৰি সকলোখিনি কাম ত্যাগ কৰি সন্ন্যাস ধৰ্ম পালনো কৰে তেওঁ একো সংসাৰৰ কাম কৰাও নাই তেওঁ সকলো পৰিয়াল স্বজন বাদ দি পেলাই তেওঁ খালি ধ্যানতে মগ্ন কিন্তু তেওঁৰ মনত বাসনা আছে তেতিয়া কিন্তু তেওঁ নৈষ্কম্য কৰা নাই অৰ্থাৎ তেওঁৰ মুখ্য লাভ নহয় তাৰপিছত কি হ'ল চাওঁ এই যে আমি ওপৰত একেবাৰে আৰম্ভণিতে কৈছিলোঁ যে সংস্কাৰে বা স্বভাৱে মানুহক কাম কৰায় কাম নকৰোঁ বুলি কোনো মানুহে 1 মিনিটো থাকিব নোৱাৰে নহয় জানো কৈছোঁ যে শ্বাস প্ৰশ্বাসটো এবিধ কৰ্মই প্ৰকৃতিৰ ক্ৰিয়াৰ অৰ্থাৎ গুণে এনে মানুহক চলাই যে মানুহ যেন অৱশ হৈ সকলো কাম কৰে গীতাৰ মূল শিক্ষা এই যে প্ৰকৃতি অৰ্থাৎ আমাৰ বুদ্ধিষ্ট সংস্কাৰে আমাক কাম কৰায় আৰু আমি ভাবোঁ যে আমি নিজে কৰোঁ এইটো সাংখ্যম এই বিষয়লৈ আমাৰ স্বাধীন ইচ্ছা আছেনে নাই এই বিষয়লৈ চিৰকাল নানা ৰকম তৰ্ক আমাৰ বিবাদ চলি আহিছে আমি ভাবোঁ যে এইটো মানে অনাৱশ্যকীয় আমাৰ তৰ্ক যে আমি নিজে কাম কৰোঁ নে আমাক প্ৰকৃতিয়ে কৰায় মানে আমাক ভগৱানে কৰায় নে আমি নিজে কাম কৰোঁ আমাৰ নিজা চিন্তা আছেনে নাই আমি নিজে বুদ্ধিৰে মগজুৰে কাম কৰিব পাৰিছোঁ নে সেইখিনি কাম আমি ভগৱানৰ দ্বাৰা চালিত হৈ কৰিছোঁ তো এইটো সেই প্ৰশ্নটো যুগে যুগে চলি আহিছে আৰু এইটো এটা অনাৱশ্যকীয় তৰ্ক মানে সেইটো প্ৰয়োজন ইউজলেছ কথা সেইটো তো আচল প্ৰশ্নটো হ'ল আমিতোনো কোন আত্মানো কি সেই প্ৰশ্নটোহে প্ৰকৃত প্ৰশ্ন আমি কাৰ ইচ্ছাৰ স্বাধীন হৈ আমি স্বাধীন ইচ্ছাৰে কাম কৰি আছোঁ নাই নে আমি কাৰোবাৰ পৰাধীন হৈ কাম কৰি আছোঁ সেইবোৰ প্ৰয়োজনীয় নহয় সেইবোৰ অপ্ৰয়োজনীয় কথা আমি ওপৰত কৈ আহিছোঁ যে আত্মা সম্পৰ্কে আমি বিভিন্ন ক্ৰমে যেতিয়া ওপৰলৈ গৈ থাকিম আমি যেতিয়া বিভিন্ন ধৰণৰ চিন্তা আমি সাঙুৰি আনি থাকিম তেতিয়া সেই আত্মা শব্দটোৰ অৰ্থ সলনি হৈ বহল হৈ গৈ থাকিব আমি যদি ইউৰোপীয় দাৰ্শনিক পণ্ডিতসকলৰ মতে যাওঁ তেন্তে আমি জানিম যে আমাৰ অন্তঃকৰণস্থ ভাৱৰ সমষ্টিয়েই হ'ল অৰ্থাৎ আমাৰ সংস্কাৰখিনিয়ে হ'ল আমি সৰুৰ পৰা যিখিনি শিকি আহিছোঁ সেইখিনিয়ে হ'ল আমি তেন্তে আমাৰ নিশ্চয় স্বাধীন কৰ্তৃত্ব আছে নহয় তো সংস্কাৰক যদি আমি আত্মা বুলি ধৰোঁ তেন্তে সাংসাৰিক জীৱনত আমি একো ভুল কৰা নাই একো ক্ষতি কৰা নাই বৰং নধৰিলেহে আমাৰ বিভিন্ন ৰকমৰ ভ্ৰান্তি আৰু ক্ষতি হ'ব পাৰে কেনেকৈ হ'ব পাৰে আমি সেইটো কৈ আছোঁ যে নিম্ন স্তৰত সেই গুণে গীতাই কৈছে যে কৰ্মণ্য ব্যাধিকাৰস্তে অৰ্থাৎ জীৱৰ কৰ্ম কৰাৰ অধিকাৰ বা কৰ্তৃত্ব আছে অৰ্থাৎ জীৱই স্বাধীন হিচাপে নিজেই কৰ্ম কৰিব পাৰে আত্মানো কি যি এই অনুসন্ধান কৰে তাৰ নিমিত্তে গীতাৰ উপদেশ এই যে আমি বুদ্ধিষ্ট সংস্কাৰৰ ওপৰজনহে আত্মা অৰ্থাৎ আমাৰ বুদ্ধিষ্ট সংস্কাৰৰ ওপৰজনহে আত্মা গীতাই সংস্কাৰক আত্মা বুলি নধৰে ইউৰোপীয় দাৰ্শনিকসকলৰ মতে আমাৰ সংস্কাৰখিনি হ'ল আমি হ'লো আত্মা আৰু সেইটো এক প্ৰকাৰৰ পৰা চাবলৈ গ'লে সঁচা যে আমি যেতিয়া আমি ধৰক ইমানকৈ আমি বাহিৰৰ মানে ইমান গভীৰতালৈ আমি যেতিয়ালৈকে সোমাই যোৱা নাই তেতিয়ালৈকে আমি জানি থাকিম যে হয় আমাৰ নিজৰ মানে ইচ্ছাৰ পৰাই আমি সম্পূৰ্ণ প্ৰকৃতিৰ সহায়ত আমি নিজৰ স্বাধীনতাৰে আমি সম্পূৰ্ণ কামখিনি কৰি আছোঁ তো গীতাই কিন্তু এই সংস্কাৰক আত্মা বুলি নধৰে
গীতাৰ দ্বিতীয় অধ্যায়ত ক'লে যে আত্মা অপৰিণামদৰ্শী সৎ পদাৰ্থ যাৰ কোনো কালে পৰিৱৰ্তন নহয় কিন্তু আমাৰ সংস্কাৰটোতো পৰিৱৰ্তন আছে নহয় জানো এই সংস্কাৰেই আমাৰ সকলো বাসনা চেষ্টা আৰু চিন্তাৰ মূল নহয় জানো আকৌ পিছত আমি গম পাম যে সংস্কাৰৰ্থ মানে এই সংস্কাৰসমূহে আমাক মিলাই পেলাই যিবোৰ ভাৱ উৎপন্ন কৰে সেই ভাৱবোৰে জীৱক মুগ্ধ কৰি ৰাখে সাংখ্য দৰ্শন নুবুজিলেও আমি অলপ দকৈ ভাবিলেই এই কথাটো বুজি পাম যে আমাৰ সংস্কাৰৰ প্ৰত্যেকখনেই পৰিৱৰ্তন হৈ গৈছে আমি জীৱনত আমাৰ দৈনন্দিন জীৱনত এনেকুৱা নিতৌ হাজাৰটা ঘটনা ঘটিছে যে যিটো ঘটনা আমি এদিন আজি ভাবিছোঁ যে এই কামটো ভালদৰে গমি পিটি চাই আমি কামটো ভাল বুলি ভাবিছোঁ কিন্তু পিছতহে বুজিলোঁ যে সেই কামটো নকৰা হ'লে ভাল আছিল যে আজি হোৱালে ঠিক সেই অৱস্থাত এই কামটো কিন্তু আমি নকৰিলোহেঁতেন কিন্তু কালি আমি কৰি পেলালোঁ সেই কামটো কিয় এইদৰে হয় কাৰণ আমাৰ সংস্কাৰৰ স্বাভাৱিক নিয়মে প্ৰত্যেকক্ষণে সলনি হয় সলনি মানে আমাৰ বেয়ালৈ নহয় মানে ওপৰলৈ হয় মানে ক্ৰমোন্নতি হয় এইটো স্বভাৱ বা প্ৰকৃতিৰ কাৰ্য এই জীৱগত বিৱৰ্তন যিটো ন ইভলিউশ্যন যে ইটছ এণ্ড এভৰি ডে উই আৰ ইভলভিং টুৱাৰ্ডছ ছামথিং বেটাৰ সেইটো হ'ল ইভলিউশ্যন যে আমাৰ দৈনন্দিন ৰূপত সংস্কাৰৰ পৰিৱৰ্তন হৈ আছে গীতাই কয় যে এনেধৰণে অনবিচ্ছিন্নভাৱে সততে পৰিণামী সংস্কাৰ আত্মা হ'ব নোৱাৰে কিন্তু আমি এই সংস্কাৰৰ অধীন ইহে আমাক কাম কৰায় সেই কথাটো হ'ব নোৱাৰে যেনেকৈ মদৰ জালত মতলীয়া মানুহৰ যি অৱস্থা সংস্কাৰৰ বশত আমাৰো সেই অৱস্থা মতলীয়া মানুহে ভাবে যে আমাৰ নিজৰ স্বাধীনতা আছে সেই ধৰণে আমিও ভাবোঁ যে আমাৰ স্বাধীনতা আছে মোহগ্ৰস্ত বা হিপনটিক মানুহ এজনক যেনেধৰণে আমি কৰ্তা বুলি কওঁ তেওঁ ভাবে যে তেওঁৱেই কৰ্তা সেই ধৰণে আমিও ভাবোঁ যে আমিয়ে কৰ্তা তেওঁৰ যদি স্বাধীন ইচ্ছা নাই আমাৰো নাই তেওঁৰ যদি স্বাধীন ইচ্ছা আছে আমাৰো আছে গীতাই সেই গুণে কয় সেইকাৰণে গীতাই কয় যে আমি সংস্কাৰৰ বশৰ পৰা মুক্ত নহওঁ মানে অৰ্থাৎ আমি গুণাতীত নহওঁ অৰ্থাৎ আমাৰ স্বাধীন কৰ্তৃত্ব নাই বুজিবলৈ অকণমান এইখিনি টান হ'ব পাৰে এইখিনি লাহে লাহে পিছলৈ গৈ থকাৰ লগে লগে এই শব্দবোৰৰ এই বাক্যবিলাকৰ অৰ্থবোৰ সহজ হৈ গৈ থাকিব যে গীতাই কয় যে প্ৰকৃত সাংখ্য জ্ঞান হোৱাৰ আগে মানুহে যদি নিজকে অকৰ্তা বুলি ভাবে তেন্তে সংস্কাৰৰ উৎকৰ্ষ সাধনৰ ব্যাঘাত হ'ব পাৰে অৰ্থাৎ আমি যদি ভাবোঁ যে মই এজন মানুহ মাৰি দিলোঁ সেই মানুহজনকটোতো মই মৰা নাই মোক ওপৰৱালাই কৰোৱাই আছে মই সেইকাৰণে মাৰিলোঁ অৰ্থাৎ আমি প্ৰথম অৱস্থাতে আমি ভাবিছোঁ যে আজি মই কিবা এটা বেয়া কাম কৰিলোঁ সেই বেয়া কামটোত মোৰ কোনো হাত নাই ঠিক আছে তাৰ অৰ্থটো কি হ'ল যে মই যদি কাইলৈ মানুহ এজন মাৰি দিওঁ মই যদি আজি ডাঙৰ বেয়া কাম এটা কৰোঁ মই যদি আজি চুৰি ডকাইতি কৰোঁ মই যদি আজি কাৰোবাক মিছা কথা কওঁ সেই কামবোৰ মই কৰা নাই মোৰ হতুৱাই বেলেগ এজনে কৰাই আছে অৰ্থাৎ মোৰ গাত কোনো দুখ নাই তো মই যদি জানো যে এই কামটো কৰাৰ বাবে মোৰ গাত কোনো দুখেই নাই যে মানুহজন মৰাটো মোৰ কাৰণে ভুল নহয় তেতিয়াহ'লে কাইলৈ মই এই কথাটো কি ধৰণে শিকিম যে মানুহজনক মৰাটো আচলতে ভুল আছিল সেই কথাটো শিকিবৰ বাবে প্ৰথমতে মই জানিবতো লাগিব যে সেই কামটো মই কৰিছোঁ মোৰ হতুৱাই আনে কৰোৱা নাই মানে আমি যদি ওপৰলৈ উঠিবলৈ হয় আমি যদি মানসিকভাৱে বৌদ্ধিকভাৱে যদি আমি সবল হ'বলৈ হয় তেনেহ'লে আমি জানিব লাগিব যে এইটো এটা বেয়া কাম এইটো এটা ভাল কাম এই বেয়া কামটো মই কৰিছোঁ মোৰ দ্বাৰা আন এজনে কৰোৱা নাই হয়নে এই কথাটোৱে গীতাই কৈছে যে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে ভুল হ'ব পাৰে আৰু সেই ভুলটো যে আমাৰ সেই ভুলটো আমি স্বীকাৰ কৰিব পাৰিব লাগিব তেতিয়াহে আমি কাইলৈ জানিম যে সেইটো এটা ভুল আছিলে আৰু সেই ভুলটো আমি পিছৰবাৰ নকৰিম নহয় জানো সাংখ্য দৰ্শনেও কয় যে প্ৰকৃত আত্মজ্ঞান নহয় মানে নিজকে অকৰ্তা বুলি ভবা দুখৰ কথা ভুল কথা হয়নে এই দুখ আত্মজ্ঞানৰ বাবে বাধাদায়ক হ'ব পাৰে এই বিষয়ে আমাৰ শ্ৰী অৰবিন্দই কৈ গৈছে যে but the unripe mind seizing on this truth without rising from the lower consciousness where it is not practically valid will simply make it an convenient excuse for indulging its azuric propensities, denying the distinction between good and evil altogether. এইটো কথাটো
যে গীতাই সেই গুণে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ কৈছে যে জ্ঞানীজনে আত্মাৰ অকৰ্তৃত্বৰ কথা কৈ অজ্ঞানীজনৰ বুদ্ধিভেদ কৰাটো ভাল নহয়। সাংখ্য দৰ্শনেও এইটোৱেই কৈছে। তলৰ শ্লোকত গীতাই জৈৱ চৈতন্যৰ দুটি স্তৰৰ কথা কৈছে যে নিম্ন স্তৰৰ জীৱই প্ৰকৃতিৰ কাৰ্যক নিজৰ বুলি ভাবে, অৰ্থাৎ সংস্কাৰকে আত্মা বুলি ভাবে। এনে জীৱই কেতিয়াও বুজিব নোৱাৰে যে তেওঁ নিজে অকৰ্তা, প্ৰকৃতিৰ বশত অবশ। এই যে প্ৰকৃতিৰ বশত অবশ, এই শব্দটোৰ কিন্তু বেলেগকৈ আকৌ এটা অৰ্থ ওলাব। সেই অৰ্থটো ইয়াত কিয় কোৱা হোৱা নাই? এই যে আমি যেতিয়ালৈকে ওপৰৰ স্তৰলৈ উঠিব নোৱাৰোঁ তেতিয়ালৈকে আমি নিজেই নিজৰ বশৱৰ্তী বুলি জনাটো যে প্ৰয়োজনীয়, সেই কথাটো বুজাবলৈকে ইয়াত কোৱা হোৱা নাই। তেনে জীৱক কৰ্মযোগৰ উপদেশ দিয়া মিছা গীতাই উপদেশ দিবলৈ বাধা প্ৰদান কৰিছে। আৰু এনেধৰণৰ নিম্ন স্তৰৰ মন্দাধিকাৰীৰ বাবে গীতাই সাধন ভক্তি যোগ বিধান কৰিছে, যাৰ বিষয়ে আমি আগতেও কৈছোঁ আৰু পিছতো ক'ম। এই উচ্চ স্তৰলৈ লাহে লাহে জীৱই উঠাৰ লগে লগে জীৱই বুজি আহে যে সংস্কাৰটো আত্মা নহয়, অৰ্থাৎ তেওঁৰ আত্মা সম্পৰ্কে যথাৰ্থ জ্ঞান ইয়াৰ আগলৈকে নাছিলে। তাৰপিছত তেওঁ আত্মা সম্পৰ্কে যথাৰ্থ জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰে। সম্পূৰ্ণৰূপে আত্মজ্ঞান নহ'লেও তেওঁ কৰ্মযোগৰ অধিকাৰী হয় আৰু কৰ্ম অনাসক্ত হয়, কৰ্মফলত স্পৃহাহীন হৈ পৰে। সেই গুণে দেখা যায় যে গীতাই এবাৰ ক'লে যে জীৱৰ স্বাধীন কৰ্তৃত্ব আছে, আকৌ এতিয়া ক'লে যে জীৱৰ স্বাধীন কৰ্তৃত্ব নাই। জীৱই প্ৰকৃতিৰ বশত অবশ হৈ প্ৰকৃতিৰ প্ৰেৰণাত কৰ্ম কৰে। সাংখ্য দৰ্শনেও ঠিক এনে দুটা কথাৰে বিৰুদ্ধৰ কথা কৈছে। ইয়াত কিন্তু আচলতে একো বিৰোধ কৰিবলগীয়া কথা হোৱা নাই যে আমি প্ৰকৃতিৰ মতে কাম কৰোঁ বা আমি নিজৰ মতে কাম কৰোঁ। তাৰ অৰ্থটো আচলতে বেলেগকৈ দুটা নহয়, এই দুটা স্ববিৰোধী কথা নহয়। আত্মাৰ আচল স্বৰূপৰ বিষয়ে অলপ সামান্য জ্ঞান হ'লে আমি বুজিম যে কৰ্মোন্নতিৰ নিম্ন স্তৰত আমি নিজক কৰ্তা বুলি ভাবোঁ, আৰু উচ্চ স্তৰলৈ উঠিব পাৰিলে আমি বুজোঁ যে প্ৰকৃতিয়েহে এই সকলো কামখিনি কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে মানে ওপৰলৈ উঠাৰ লগে লগে আমি বুজি যাম যে প্ৰকৃতিয়ে আমাক কৰাই আছে, গতিকে আমি এতিয়াও বেয়া কাম এটা কৰিব পাৰিম। তেতিয়ালৈ সেই কৰ্ম বাসনাখিনি নিজে নিজে ক্ষয় হৈ আহে। গতিকে কোনোবা এজনে যদি আত্মাৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নাপায়ো, তেতিয়াও তেওঁ কৰ্ম স্পৃহাৰ কৰ্ম বাসনা যিখিনি হয়, সেই বাসনাখিনি নিজে নিজে কমি আহে। ফলত তেওঁ বেয়া কাম কৰাৰ পৰা বেছিভাগতে বিৰত থাকে। এই বিষয়ে শ্ৰী অৰবিন্দই কৈছে, এইখন বিষয়ত শ্ৰী অৰবিন্দই কৈছে যে দিছ ইজ দ্য কি হুইচ ৰিকনচাইলছ এণ্ড এক্সপ্লেইনছ হুইচ উই মাইট আদাৰৱাইজ হেভ টু লিভ এজ কণ্ট্ৰেডিক্টিয়াছ এণ্ড ইনকনচিষ্টেঞ্চিছ। There are in fact different planes of our conscious existence, and what is practical truth on one plane ceases to be true as soon as we rise to a higher level, from which we can see things more in a whole new level. এইটো কথাটো যে আমি প্ৰথম ষ্টেপত থকাৰ লগে লগে আমি ভাবিম যে এইটোৱেই সম্পূৰ্ণ, আমি তাৰ ওপৰলৈ উঠাৰ লগে লগে জানিম যে এইটো সম্পূৰ্ণ। ঠিক তেনেদৰে আমি ওপৰলৈ উঠি উঠি যেতিয়া গৈ থাকিম, আমি প্ৰতিটো বস্তুকে এক নতুন দৃষ্টিভংগীৰে চাবলৈ জানিবলৈ শিকি গৈ থাকিম। তাৰপিছত শ্ৰীকৃষ্ণই কৈছে যে হে অৰ্জুন, যিজন ভোগ্য বিষয়ত অনাসক্ত হৈ ইন্দ্ৰিয়বোৰক মনৰ দ্বাৰা বশীভূত কৰি কৰ্মেন্দ্ৰিয়ৰে কৰ্মত যোগত নিযুক্ত হয় তেওঁ শ্ৰেষ্ঠ। ইয়াত তাৰপিছত এটা শব্দ আহে নিয়ত কৰ্ম। নিয়ত কৰ্ম মানে সকলোৱে নিত্য নৈমিত্তিক কৰ্ম বুলি ধৰিছে। ভট্টদেৱে কৈছে যে এতেকে তুমি হৰিক অৰ্পি নিত্য নৈমিত্তিক কৰ্ম কৰা। নিয়ত শব্দৰ আচল মানে হ'ল সংযত, ৰেগুলেটেড। যে মদ খাইছোঁ তাৰ অৰ্থ এইটো নহয় যে মই বটলে বটলে মদ খাই গৈছোঁ। তুমি সংযত ৰূপে ৰেগুলেটেড হৈ পেলাই যদি কিবা এটা কাম কৰা, কৰ্ম বাসনা এৰি পেলাই যদি কাম কৰা, তুমি তেতিয়াহ'লে শ্ৰেষ্ঠ। তুমি সংযত হৈ কৰ্ম কৰা, কাৰণ কৰ্ম নকৰাতকৈ কৰ্ম কৰাই শ্ৰেষ্ঠ। কৰ্ম একেবাৰে ত্যাগ কৰিলে তোমাৰ শৰীৰ যাত্ৰা নিৰ্বাহ নহ'ব। ইয়াৰ পিছত এটা যজ্ঞ বুলি শব্দটো আহে, যে যজ্ঞৰ নিমিত্তে নকৰি আন উদ্দেশ্যে কৰা কৰ্মৰ দ্বাৰা পুৰুষৰ বন্ধন হয়। অতএৱ হে অৰ্জুন, তুমি অনাসক্ত হৈ যজ্ঞাৰ্থে কৰ্ম কৰা। ইয়াত যজ্ঞ শব্দটোতো আমিতো ইমান সেই মহাভাৰতৰ যুগতনো ক'ত তেতিয়া যজ্ঞ হৈছিল, আজিৰ দিনতো ধৰক যজ্ঞ নহয়। তো যজ্ঞনো কি? এই
যজ্ঞ শব্দটোৰ অৰ্থ বুলিলে মানে বৰ ভাল লগাকে বৰ্তমান পৰিপ্ৰেক্ষিতত মিলি যায় বৰ্তমানৰ পৰিপ্ৰেক্ষিতত যে বিষ্ণুৰ প্ৰীতিৰ অৰ্থে যি ত্যাগ কৰা হয় সেয়ে হ'ল যজ্ঞ এই যজ্ঞ শব্দৰ ব্যুৎপত্তিগত অৰ্থ এই গোটেই জগত সেই বিষ্ণুৰ আকৌ এটি পাদ মাত্ৰ সেই গুণে এই জগতৰ প্ৰীতি বা মংগলৰ নিমিত্তে যি ত্যাগ বা দান কৰা হয় সেয়ে হ'ল যজ্ঞ জুইত বহি পেলাই জুইৰ কাষত বহি তুমি আমি যদি ধৰক ঘিউ ঢালি থাকোঁ সেয়া যজ্ঞ নহয় যজ্ঞৰ ব্যুৎপত্তিগত অৰ্থ হ'ল যে বিষ্ণুৰ প্ৰীতিৰ অৰ্থে যি ত্যাগ বা দান কৰা হয় সেই বিষ্ণু মানেনো কি বিষ্ণু হ'ল এই গোটেই জগত সেই বিষ্ণুৰ আকৌ এটি পাদ মাত্ৰ অৰ্থাৎ আমি বিষ্ণুক আৰু এই জগতক মানে সালসলনি কৰি শব্দ দুটা ব্যৱহাৰ কৰিব পাৰোঁ অৰ্থাৎ এই জগতৰ প্ৰীতি বা মংগলৰ নিমিত্তে যি ত্যাগ বা দান কৰা হয় সেয়ে হ'ল যজ্ঞ গীতাই কৈছে যে এই জগতখনেই এটি মহাযজ্ঞ য'ত আমি সকলো প্ৰাণীয়ে পৰস্পৰৰ মংগলাৰ্থে পৰস্পৰে কাম কৰিছোঁ আমি সকলোৱে হোতা আৰু আমি পৰস্পৰৰ বুদ্ধি নিমিত্তে মহাযজ্ঞত আহুতি দিছোঁ অৰ্থাৎ ত্যাগ কৰিছোঁ এনে উপলব্ধিয়ে গীতোক্ত জ্ঞান যজ্ঞ ৪ৰ্থ অধ্যায়ত আমি পাম তেতিয়া এই শ্লোকত গীতাই কৈছে যে এই অৰ্থত সকলো মানুহৰ কৰ্মই দেখোন যজ্ঞ উপনিষদেও কৈছে যে আমি যি ভাবোঁ যি কৰোঁ সকলো যজ্ঞৰ অংগ আৰু সকলোৰে দ্বাৰা ঈশ্বৰৰ পূজা কৰা হয় অৰ্থাৎ আপুনি মন্দিৰলৈ গৈ সেৱা নমো নমো কৃষ্ণ কৃষ্ণ কৰি তো ঘৰলৈ আহি যদি আপুনি কাষৰ মানুহ ঘৰৰ বেয়া চিন্তা ভাৱনা কৰি থাকে সেয়া কিন্তু আপুনি ভগৱান পূজা কৰা নাই আপুনি বাহিৰত বেলেগকৈ কিবা এটা ৰূপ দেখুৱাই ভিতৰুৱাকৈ যদি আপোনাৰ বাহিৰে ৰংচঙীয়া ভিতৰে যদি কোৱা ভাকুৰি হয় তেতিয়াহ'লে কিন্তু আপুনি ভাল কাম কৰা নাই আপুনি আপোনাৰ মুখ্য প্ৰাপ্তি নহয় আমি সকলোৱে হোতা আমি পৰস্পৰৰ বুদ্ধিৰ নিমিত্তে এই মহাযজ্ঞত আহুতি দিছোঁ অৰ্থাৎ আমি ত্যাগ কৰিছোঁ এই যে যজ্ঞৰ লগতে ভট্টদেৱে এই ক্ষেত্ৰত কৈছে যে এই শ্লোকৰ সৰণিত আমাৰ ভট্টদেৱে কৈছে যে যজ্ঞৰ লগতে আন কৰ্মকো বুজিবা গীতাই এই শ্লোকত কৈছে যে জানি বা নাজানি আমি সকলোৱে যজ্ঞ কৰিছোঁ এই যজ্ঞৰ ওপৰতে জগত চক্ৰ প্ৰৱৰ্তি আছে যি এই কথা বুজি কৰ্ম কৰে অৰ্থাৎ যজ্ঞ কৰে তাৰ কৰ্মৰ পৰা বন্ধন নহয় যি নাজানি কৰ্ম কৰে অৰ্থাৎ যজ্ঞ কৰে তাৰ বন্ধন নহয় এইটোৱে নহয় জানো কথাখিনি চাওকচোন কি ধুনীয়াকৈ ইটোৰ লগত সিটো মানে সাঙুৰি গৈছে যে আমি সকলোৱে কাম কৰিছোঁ আমি সকলোৱে এজনে এটা কাম কৰিছোঁ ইজনে ইটো কাম কৰিছোঁ আমি যেতিয়া ইজনে সিজনৰ পৰস্পৰৰ ভালৰ বাবে আমি যেতিয়া কাম কৰিছোঁ ত্যাগ কৰিছোঁ সেইটোৱে হ'ল যজ্ঞ তাৰ বাবে আমি কিবা মূৰ্তি এটা বনাই পূজা কৰাৰ কোনো প্ৰয়োজন নাই তাৰ বাবে আমি বেলেগ এটা আন ধৰ্মক আমি গালি পৰাৰ কোনো প্ৰয়োজন নাই তাৰ বাবে আমি আন যিকোনো কাম কৰাৰ প্ৰয়োজন নাই জাষ্ট আমি আমাৰ নিজৰ বাবে যিখিনি আমাৰ কৰণীয় যিখিনি আমাৰ কৰ্তব্য ছাত্ৰ হিচাপে এজন মানুহৰ কৰ্তব্য কি ছাত্ৰজনৰ কৰ্তব্য কি পঢ়া তেওঁ পঢ়ক সেই দায়িত্বখিনি মোৰ আজি এই মুহূৰ্তত যিখিনি মোৰ কৰ্তব্য সেইখিনি যদি মই কৰিছোঁ তেন্তে মই যজ্ঞ কৰিছোঁ ইয়াৰ পিছত আহে এতিয়া আমাৰ ব্ৰহ্মৰ কথাটো তাৰ আগতে আমি ইয়াৰ পিছৰখিনি শুনোৱা হওক রাম জ্ঞান ধ্যান কর্ম তার সকলে মিছা ইন্দ্রিলয়া মন চলে আপোনাৰ ইচ্ছা আর যিকোনো মন কনীয় মিল ভাল মতে হব ইন্দ্রিবশ্য ভৈলা মনৰ লগতে
নিজে নিতেনি মন চলে ইন্দ্ৰিয় কলৈ যেন জীৱ নাথাকিলে দেহ কি শুনুই ঈশ্বৰক অৰ্পি কৰ্ম কৰে ফল ত্যাগ এহি মুক্ত যোগী যে পুৰুষম ভাগ এ জ্ঞানক ভক্তি কৰ্মে সাধে নিৰন্তৰ হেহি হে কাৰণে বোলে কৰ্ম শ্ৰেষ্ঠতৰ নিত্য নৈমিত্ৰিক কৰ্ম অৰ্পি কৰা বীৰ বিনা কৰ্মে নিস্তেজানা নৰহে শৰীৰ এ যত কৰ্ম হবে বন্ধ সাক্ষ্যবাদী কহে যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনু হে এই কৰ্মযোগী বিষ্ণু তাক জানা ধনঞ্জয় হৰি কৰ্ম বিনে আন কৰ্মে হে বান্ধয় ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিবে নিশ্চয় এই কৰ্মে পূৰ্বৰ বাসনা হৈবে ক্ষয় এই জ্ঞানৰ কৰ্মৰ দুইৰো কৰিলো ভেদ তোমাৰ প্ৰশ্নৰ সাক্ষী দিলো পৰিচ্ছেদ আৰু ব্ৰহ্মা বচন বুলিলা হেন মত যজ্ঞৰ হিত প্ৰজ্ঞা সৃজিলা পূৰ্বত এই তপ জপ যজ্ঞ কৰি দেৱ পূজে নৰ তুষ্ট হৈয়া দেৱতায়ো দেস্তবৰ অন্য অন্যে দুহান্তৰো সাধে ইষ্ট যোগ যে দেৱে দেয় অৰ্থ মনুষ্যে কৰৈ ভোগ এহি ভোগ মনুষ্যে দেৱক নেদিখায় অধম নাৰকেতাত পৰে চুৰ জানাই আৰু পঞ্চ যজ্ঞ নিতে যিজনে নকৰে পঞ্চহুনা পাতকত হেহি জন পৰে এ মনুষ্যৰ পাপ পুণ্য অল্পতে শুয় পঞ্চহুনা যাক বোলে শুনা ধনঞ্জয় এ ধান্য খাবয় কলসিত পানী আনে সন্মাৰ্জনী মাৰ্য ঢেকি
ধান্য কবহানে হৰিষা পাতাত বান্ধি পিখি কৰে ধূনা গৃহস্থৰ নিত্য পাপ এহি পঞ্চ শুনা এহি পঞ্চ অধৰ্ম গোচয় যেহি মতে পাঞ্চগোটা যজ্ঞ গৃহী কৰিবে কনিত্ৰে শুনা পাঞ্চ যজ্ঞ যেন কৰিবে কনীতি পাঠ হোম বলি নিষ্ঠ শিৱ তিথি স্নান দেৱ পূজা কৰি তৰ্পিবে কনৰে হোম বলি স্তুতি পাঠ তাত অনন্তৰে এই অতিথিৰ অন্বেষণে ৰাজমাৰ্গে যাইব সবা কোৱাৰে চিয়াগৃহী পৰে অন্ন খাইব এই দেৱ কণী দিয়া দেশ অৰ্থে ৰান্ধে অন্ন এই অন্ন নহে পাপ মাত্ৰ কৰয় ভোজন এই যজ্ঞ কৰি যিটো জনে অৱশেষ খায় তাহাৰ যতে পাপ হবে দূৰ যায় এই বৃষ্টি দ্বাৰা অন্ন হৈ জানিবাহাই খ্যাত অন্নহন্তে শুক্ৰ ৰূপে প্ৰজা হৈ জাত এই প্ৰাণীৰ ব্যাপাৰ কৰ্ম উপজয় পুন কৰ্মত উপজে যজ্ঞ জানিবা অৰ্জুন হে বেদ বাক্য হন্তে যেন যজ্ঞ উপজয় বেদে ঈশ্বৰ বাক্য জানিবা নিশ্চয় হে সংসাৰ কাৰণ যজ্ঞ জানা ধনঞ্জয় কৰ্ম কৰি জগতৰ চক্ৰ প্ৰৱৰ্তয় আচ্ছা এতিয়া অধ্যায় 2ত প্ৰথমবাৰৰ বাবে গীতাত কৰ্মৰ নাম ল'লে তাৰ বিশেষতাৰ ওপৰত জোৰ দিলে তাত ল'ব লগা সাৱধানতাসমূহৰ সম্পৰ্কে ক'লে কিন্তু এইটো নকলে যে কৰ্মনো আচলতে কি ইয়াত আহি এই তৃতীয় অধ্যায়ত ক'লে যে কোনো লোকেই কৰ্ম নকৰাকে থাকিব নোৱাৰে প্ৰকৃতিৰ লগত পৰাধীন হৈ মানুহে কৰ্ম কৰে ইয়াৰ বাদেও যি সকলো লোকে ইন্দ্ৰিয়ক জোৰে ৰোধ কৰি মনৰ বিষয়ক চিন্তন কৰি থাকে তেওঁলোক দম্ভী তেওঁলোকে দম্ভৰ আচৰণ কৰে
সেইকাৰণে অৰ্জুনক মনেৰে ইন্দ্ৰিয়ক একগোট কৰি ক'লে যে তুমি কৰ্ম কৰা কিন্তু প্ৰশ্নটোতো একেই থাকিল যে কৰ্ম কি হয় কি কৰ্ম কৰা হয় ইয়াত যোগেশ্বৰ শ্ৰীকৃষ্ণই কৈছে যে অৰ্জুন তুমি যি নিৰ্ধাৰিত কৰা হৈছে কৰ্ম সেই নিৰ্ধাৰিত কৰ্ম কৰি থোৱা কৰ্মখিনিহে কৰা আগত কৈ অহাৰ দৰে এতিয়া প্ৰশ্ন হয় যে নিৰ্ধাৰিত কৰ্ম কি যাক আমি কৰিব লাগে তেতিয়া ক'লে যে যজ্ঞ কাৰ্যৰূপ দিয়াই হ'ল কৰ্ম তেতিয়া তাৰ পিছত প্ৰশ্ন আহিলে যে সেই যজ্ঞ কি ইয়াত যজ্ঞৰ উৎপত্তি বিশেষতা যজ্ঞৰ উৎপত্তি আৰু বিশেষতা কৈয়ে ইয়াত ৰৈ যায় অধ্যায় 4ত গৈহে তেখেতে যজ্ঞৰ সম্পূৰ্ণ ৰূপ প্ৰকাশ কৰে যাক কৰাই হ'ল কৰ্ম সেইটো আমি অধ্যায় 4 পাম সেইটো আগতে এবাৰ কৈছোঁ কৰ্মৰ এই পৰিভাষা হ'ল যে গীতা বুজিব পৰা চাবিকাঠি যজ্ঞৰ বাহিৰেও সংসাৰত মানুহে কিবা এটা কৰিয়েই থাকে কোনোবাই খেতি কৰে কোনোবাই বেপাৰ কৰে কোনোবাই পঢ়ায় কোনোবাই পুলিচৰ কাম কৰে কোনোবাই চোৰৰ কাম কৰে তো কোনোবাই নিজকে বুদ্ধিজীৱী বুলি কয় আন কিছুমানে কয় নিজক শ্ৰমজীৱী তো কোনোৱে সমাজ সেৱা কৰ্ম বুলি ধৰে আৰু কোনোবাই দেশ সেৱাক আৰু এই কৰ্মত লাগি সকাম আৰু নিষ্কাম কৰ্ম বুলি ভাবি লয় শ্ৰীকৃষ্ণই কৈছে যে এইবোৰ কৰ্ম নহয় যজ্ঞৰ প্ৰক্ৰিয়াৰ বাদে যিয়েই কৰা হয় সেই লোকৰেই বন্ধনকামী কৰ্ম হয় মুখ্যৰ কাৰণে নহয় অৰ্থাৎ আপুনি যদি কৰ্মফলৰ কথা চিন্তা কৰি যদি কৰ্ম কৰিছে আপুনি কৰ্ম বাসনাৰ কথা চিন্তা কৰি যদি কৰ্ম কৰিছে আপোনাৰ প্ৰকৃততে কৰ্ম কৰা হোৱা নাই এইখিনি হ'ল বন্ধনকামী কৰ্ম এইখিনি কাম মুখ্যৰ কাৰণে কৰা নহয় এই যে যজ্ঞৰ মানে যজ্ঞটো আমি ফৰ এক্সাম্পল যজ্ঞক ল'ব পাৰোঁ অৰিজিনেল মানে প্ৰকৃততে যিটো যজ্ঞ ন যে হোম অগ্নিত ঘিউ দিয়া যজ্ঞ যে যজ্ঞত আমি জুইত আমি কিবা এটা দান কৰিছোঁ জুইত আমাৰ প্ৰয়োজনীয় মনৰ ভালপোৱা কিবা এটা বস্তু আমি দান কৰিছোঁ উইদাউট আমি ফলৰ কথা চিন্তা কৰি আমি সেই কিবা এটা দান কৰাৰ বাবদ পিছত আমাৰ লগত কি হ'ব সেইটো কথা চিন্তা নকৰি আমি কিবা এটা ত্যাগ কৰিছোঁ সেইটো হ'ল মুখ্যৰ কাৰণে কৰা তাকে প্ৰকৃততে আমি প্ৰকৃত বৰ্তমান সময়ৰ লগত মিলাই পেলাই আমি যেতিয়া কিবা এটা কাম কৰিম সেই কামটো যেতিয়া আমি ফলৰ কথা চিন্তা নকৰাকৈ কৰিম আমাৰ বাসনাৰ কথা চিন্তা নকৰাকৈ কৰিম তেতিয়া আমাৰ হ'ব মুখ্যৰ কাৰণে কৰা কৰ্ম তো যজ্ঞৰ প্ৰক্ৰিয়াই হ'ল কৰ্ম এতিয়া যজ্ঞ শব্দটো আহিল ক'ৰ পৰা এইখিনি এতিয়া এই ওপৰত পাঠ কৰাৰ অৰ্থখিনি ইয়াত আমি গম পাম যে প্ৰজাপতি ব্ৰহ্মই কল্পৰ আদিত যজ্ঞৰ সৈতে প্ৰজাৰ সৃষ্টি কৰি ক'লে যে এই যজ্ঞৰ দ্বাৰা বুদ্ধি প্ৰাপ্ত কৰা এই যজ্ঞই তোমালোকৰ য'ত অনিষ্ট নহয় বিনাশৰহিত ইষ্ট সম্বন্ধী কামনা পূৰ্ণ কৰে তো যজ্ঞৰ সৈতে প্ৰজাৰ কোনে সৃষ্টি কৰিলে প্ৰজাপতি ব্ৰহ্মাই ব্ৰহ্মা কোন 4টা মুখ আৰু 8টা চকু থকা দেৱতা ব্ৰহ্মা কোন আমাৰ 4টা মুখ আৰু 4খন মুখ আৰু 8টা চকু থকা দেৱতা নহয় শ্ৰীকৃষ্ণ অনুসৰি দেৱতা নামৰ কোনো বেলেগ বেলেগ সত্তা নাই আকৌ প্ৰজাপতি কোন মূলত যিয়ে প্ৰজাৰ মূল উৎপত্তি স্থান পৰমাত্মাত প্ৰৱেশ পাইছে সেই মহাপুৰুষজনেই হ'ল প্ৰজাপতি বুদ্ধিয়েই ব্ৰহ্মা অহংকাৰ শিৱ বুদ্ধি অজ মন সখী চিত্ত মহান ৰামচৰিত মানসত কৈছে এই সময়ত বুদ্ধি যন্ত্ৰ মাত্ৰ হয় সেইজন পুৰুষৰ বাণীত পৰমাত্মাৰেই বাণী থাকে ভজনৰ বাস্তৱিক ক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বুদ্ধিৰ উত্তৰোত্তৰ বিকাশ হ'ব ধৰে আৰম্ভণিত সেই বুদ্ধি ব্ৰহ্মবিদ্যাৰ লগত সংযুক্ত হোৱাৰ কাৰণে তাক ব্ৰহ্মবিদ বুলি কোৱা হয় আৰু ক্ৰমশ বিকাৰবোৰৰ সমন হ'ব ধৰাত বিকাৰবোৰ কমি আহিব ধৰাত ব্ৰহ্মবিদ্যা যিজন শ্ৰেষ্ঠ হয় তেওঁক ব্ৰহ্মবিদ্বৰ বুলি কোৱা হয় বিকাশ আৰু সূক্ষ্মতৰ হৈ থকাৰ কাৰণে বুদ্ধিৰ অৱস্থা আৰু বিকশিত হয় তেওঁক ব্ৰহ্মবিদ্যৰিয়ান বুলি ক'বলৈ ধৰা হয় সেই অৱস্থাত ব্ৰহ্মবিদ পুৰুষে আনকো বিকাশৰ মাৰ্গলৈ লৈ যোৱাৰ অধিকাৰ প্ৰাপ্ত কৰি লয় বুদ্ধিৰ শেষ পৰ্যায় হ'ল ব্ৰহ্মবিদাৰস্থ অৰ্থাৎ ব্ৰহ্মবিদৰ সেই অৱস্থাত য'ত ইষ্ট প্ৰবাহিত হৈ থাকে এনে স্থিতিত থকা মহাপুৰুষে প্ৰজাগণৰ মুঠ উৎপন্নস্থল পৰমাত্মাত প্ৰবিষ্ট হয় আৰু তাতেই স্থিত হৈ থাকে এনে মহাপুৰুষৰ বুদ্ধি মাত্ৰ যন্ত্ৰৰ দৰে হয় তেওঁকেই প্ৰজাপতি বোলা হয় আৰু তেওঁ প্ৰকৃতিৰ দ্বন্দ্বৰ বিশ্লেষণ কৰি আৰাধনা ক্ৰিয়া ৰচনা কৰে যজ্ঞৰ অনুৰূপ সংস্কাৰৰ দিন হ'ল প্ৰজা ৰচনা ইয়াৰ পূৰ্বে সমাজ অচেতন অৱস্থাত অৱস্থিত হৈ থাকে সৃষ্টি হ'ল অনাদিকালৰ সংস্কাৰসমূহো প্ৰথমৰ পৰাই আহিছে কিন্তু অস্তব্যস্ত বিকৃত হৈ আছে যজ্ঞৰ অনুৰূপে তাক ৰূপান্তৰ কৰা হ'ল ৰচনা বা সজোৱালৈ মানে সজাই পেলাই ৰূপান্তৰ কৰা হৈ সেই মহাপুৰুষ হ'ল কল্পৰ
আদিতে যজ্ঞৰ সৈতে প্ৰজা ৰচনা কৰিছিল কল্পই নিৰূপ বনাই বৈদ্যসকলে কল্প সৃষ্টি কৰে কোনোবাই কায়কল্প ৰচনা কৰে এইটো খন্তেকীয়া শৰীৰৰ কল্প বাস্তৱিক কল্প তেতিয়াই হয় যেতিয়া ভৱৰোগৰ পৰা মুক্তি পোৱা যায় আৰাধনাৰ আৰম্ভণি হ'ল কল্পৰ আৰম্ভণি আৰাধনা পূৰ্ণ হ'ল যেতিয়া কল্পনাও পূৰ্ণ হ'ল এই কথাখিনি একেবাৰে হয়তো বুজি পোৱা নাই প্ৰথমবাৰ পঢ়োঁতে মোৰো একেবাৰে বুজি নোপোৱা যেন লাগিছিল এই কথাখিনি সহজ ভাষাত ভাঙনি কৰি ক'বলৈ যত্ন কৰিম এই যে কয় যে যজ্ঞৰ দ্বাৰা দেৱতাসকলক পৰিতুষ্ট কৰিবা দেৱতাসকলেও তোমাক বৰ্ধিত কৰিব এইদৰে পৰস্পৰ বৃদ্ধি কৰি পৰম কল্যাণ লাভ কৰিবা দেৱতা মানে কি সূৰ্য দেৱতা বৰুণ দেৱতা অগ্নি দেৱতা প্ৰকৃতিৰ বিভিন্ন প্ৰাকৃতিক পৰিভাষাবিলাকৰ বাবে একোজন দেৱতা আছে সেইকাৰণে আমাৰ ৩৩ কোটি দেৱতাৰ উদাহৰণটো ইয়ালৈ নানো সেইটো আকৌ বেলেগ এটা অধ্যায়লৈ গৈ যাব বেলেগ এটা মানে ব্যাখ্যা হৈ পৰিব যে প্ৰকৃতিৰ প্ৰায় সকলো ধৰণৰ কামৰ বাবে আমি একোজন দেৱতাক পূজা কৰোঁ ইয়াৰ অৰ্থটো আচলতে এইটো নহ'ল জানো যে আমি প্ৰকৃতিৰ ভালৰ বাবে কৰিবলগীয়া প্ৰতিটো কৰ্মকে ব্ৰহ্মই কৰিবলৈ কৈছিলে যে এই যজ্ঞৰ দ্বাৰা যেতিয়া দেৱতাসকল পৰিতুষ্ট হ'ব যে যেতিয়া আমি জীৱনত আমাৰ জীৱনকালত যেতিয়া আমি প্ৰকৃতিৰ ভালৰ বাবে কাম কৰিম যেতিয়া আমি প্ৰকৃতিক ধ্বংস নকৰাকৈ মানৱ জাতিৰ উন্নয়নৰ বাবে কাম কৰিম তেতিয়াই প্ৰকৃতিও আমাক জানো উভতাই নিদিব এতিয়া যদি আমি গছ বন কাটি শেষ কৰি ধ্বংস কৰি গৈছোঁ তাৰ অৰ্থ এইটো নহয় জানো প্ৰকৃতি আমাৰ পৰা লৈ গৈ আছে প্ৰকৃতিয়েতো আমাৰ পৰা আমাৰ জীৱনখিনি লৈ গৈ আছে ন কাঢ়ি লৈ গৈ আছে আমি যদি গছ বন কাটি শেষ কৰোঁ অক্সিজেন ক'ৰ পৰা পাম নহয় জানো ঠিক তেনেকুৱাকৈ আমি যদি গছ এজোপা ৰোপণ কৰোঁ তেতিয়াহ'লে সেই গছজোপাই বিনিময়ত আমাক অক্সিজেন নিদিব জানো প্ৰকৃতি আৰু মানুহৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোকে প্ৰকৃতিৰ নহয় প্ৰকৃতিৰ প্ৰতিটো অংগৰ আৰু মানৱ জাতিৰ প্ৰতিজন ব্যক্তিৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোকে দেৱতা আৰু মানুহৰ সম্পৰ্কৰ লগত তুলনা কৰিছে যজ্ঞৰ মাধ্যমেৰে অৰ্থাৎ কৰ্মৰ মাধ্যমেৰে আৰু সেই প্ৰকৃতিক এজ এ হোল ব্ৰহ্মা বুলি কোৱা হৈছে শক্তি বুলি কোৱা হৈছে এই দেৱতাসকলে জগত পৰিচালন কৰিছে অৰ্থাৎ প্ৰকৃতিৰ বিভিন্ন অংগসমূহে জগত পৰিচালন কৰিছে তেওঁলোকৰ অনুগ্ৰহত আমি সকলো শক্তি সম্পদ লাভ কৰিছোঁ হয় প্ৰকৃতিৰ বলতে আমি আজিলৈকে পোৱা সকলো ধৰণৰ সম্পদ আমি তেওঁলোকৰ পৰাই প্ৰকৃতিৰ পৰাই লাভ কৰিছোঁ দেৱতা আৰু মানুহৰ পৰস্পৰ আদান প্ৰদানৰ দ্বাৰা এই জগত প্ৰৱৰ্তিছে যি দেৱতাসকলক সকলো দান কেৱল নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ নিমিত্তে গ্ৰহণ কৰে সি দত্তাভাৰী চোৰ সি তাৰ কেতিয়াও জীৱনত উন্নতি হ'ব নোৱাৰে আৰু সি মানৱ জাতিৰ বাবেও কেতিয়াও একো ধৰণৰ ভাল কাম কৰি যাব নোৱাৰে নহয় জানো সেই একেটা কথা নহয় জানো দেৱতা শব্দটোৰ সলনি আমি বতাহ সোমাই দিব পাৰোঁ আমি গছ বননি সোমাই দিব পাৰোঁ আমি অজন লেয়াৰ সোমাই দিব পাৰোঁ আমি প্ৰকৃতিৰ সেই খনিজ পদাৰ্থক সোমাই দিব পাৰোঁ আমি প্ৰকৃতিৰ প্ৰতিটো অংগক সোমাই দিব পাৰোঁ একোজন দেৱতাৰ নামৰ বিপৰীতে সেইটোৱে কথা যজ্ঞ বিশিষ্ট অন্ন যি ভোজন কৰে তাৰ সকলো পাপ ধ্বংস হয় যি কেৱল নিজৰ নিমিত্তে গ্ৰহণ কৰে সেই পাপিষ্ঠজনে পাপহে ভোজন কৰে তেওঁ লাগিলে জীৱনটোত যিমান দুৰ্নীতি কৰি বেয়া কাম কৰি টকা নঘটক কিয় জীৱনৰ সেই অন্তিম মুহূৰ্তত বা তেওঁ পৰিয়ালৰ বাবে তেওঁ কেতিয়াও একো ভাল মানে দি যাব নোৱাৰে একো ভাল তেওঁ দি যাব নোৱাৰে প্ৰাণী অন্নৰ পৰা অন্ন মেঘৰ পৰা মেঘ যজ্ঞৰ পৰা আকৌ সেই যজ্ঞ আকৌ সেই কৰ্মৰ পৰা উৎপন্ন হয় সেই একেটা চাইকেলে চলি থাকে এই শ্লোকত আৰু তলৰ দুটা শ্লোকত স্থূল দৃষ্টান্ত যি বুজাইছে যে এই জগত চক্ৰ প্ৰাণীবোৰৰ পৰস্পৰ আদান প্ৰদানৰ পৰাই চলিছে আৰু কৈছে যে এই জগতৰ মূলত ব্ৰহ্মৰ বাহিৰে আন কোনো নাই ব্ৰহ্মৰ পৰা জগত আৱিৰ্ভূত হ'ল আৰু সেই ব্ৰহ্মলৈকে ঘূৰি গ'ল সেই এটি চক্ৰ মহাভাৰতৰ শান্তি পৰ্বতো আছে যে এই জগত যজ্ঞৰ পৰা হৈছে আকৌ সেই যজ্ঞ জগতৰ পৰা হৈছে সাধাৰণভাৱে আমি এই কথাটো বুজিব পাৰোঁ যে আমাৰ যি এজনে আনজনৰ ওপৰত বৰ্তি থকা যি সম্বন্ধ সেইটো হ'ল জগতৰ মূল তত্ত্ব নহয় জানো যেনে আমাৰ কৰ্মৰ পৰা অন্নৰ উৎপত্তি হয় আকৌ সেই অন্নৰ পৰা কৰ্ম কৰা শক্তি পাওঁ আমি মেঘৰ পৰা পানী পানীৰ পৰা মেঘ গছৰ পৰা গুটি গুটিৰ পৰা গছ ভাৱৰ পৰা শক্তি শক্তিৰ পৰা ভাৱ এইদৰে ভাবি নিলে সহজে বুজিব পাৰোঁ যে এই জগত এটি যন্ত্ৰ প্ৰাণীৰ পৰস্পৰৰ আদান প্ৰদানৰ পৰা ই প্ৰৱৰ্তি আছে যিদিনাখনেই এজনে এটা পাৰ্টি ইটো পাৰ্টিক দিবলৈ বন্ধ কৰি দিব সেই দিনাখনৰ পৰাই মানৱ জাতিৰ বিনাশকাল আৰম্ভ হ'ব প্ৰকৃতিৰ পৰা সকলো কৰ্মৰ উৎপত্তি এই প্ৰকৃতি অক্ষৰ ব্ৰহ্মৰ শক্তি
সেইবাবে পৰস্পৰ মংগলাৰ্থে প্ৰাণীয়ে কৰা সকলো কৰ্ম অৰ্থাৎ যজ্ঞ সদায় সৰ্বব্যাপী প্ৰকৃতিয়ে কৰাইছে বুলি জানিবা। এই শ্লোকটোত মানে ওপৰৰ শ্লোককেইটাত ব্ৰহ্ম মানে সগুণ ব্ৰহ্ম বা বেদ বুলি ধৰি টীকাকাৰসকলে নানা ধৰণে অৰ্থ গ্ৰহণ কৰিছে। কিন্তু মানে সগুণ ব্ৰহ্ম বা দ্বিগুণ ব্ৰহ্ম, বেদ, ব্ৰহ্ম শব্দটো অনেক ধৰণে অনেক টীকাকাৰে অনেক ধৰণৰ অৰ্থ উলিয়াইছে। কিন্তু ইয়াত ব্ৰহ্ম মানে প্ৰকৃতি বুলি ধৰিলেহে গীতাৰ মূল শিক্ষাৰ লগত এই কথাখিনি খাপ খাই পৰে। গীতা এখন এনেকুৱা গ্ৰন্থ নহয় যিখন গ্ৰন্থই আপোনাক ভগৱান বুলি কোনোবা এটা এণ্টিটিৰ লগত আপোনাক কানেক্ট কৰাব। গীতা হ'ল এনেকুৱা এখন গ্ৰন্থ যিখন গ্ৰন্থই আপোনাক বৰ্তমান সমাজত বৰ্তমান দিনত আপুনি জীৱনটো কি ধৰণে পৰিচালিত কৰিব লাগে, আপুনি ভৱিষ্যত প্ৰজন্মৰ বাবে আপুনি জীৱনটোত কি দি থৈ যাব পাৰে, আৰু জীৱনটোত ঘটি থকা সকলো ধৰণৰ বিভিন্ন ধৰণৰ বেয়া কাম আপুনি কি ধৰণে ভাল কামলৈ ৰূপান্তৰ কৰিব পাৰে, কি ধৰণে আপুনি নিজকে ইভলভ কৰাব পাৰে, সেইখিনি শিক্ষা দিয়াই হ'ল গীতাৰ মূল লক্ষ্য। আৰু এই মূল শিক্ষাৰ লগত জড়িত আমি যদি হ'বলৈ বিচাৰোঁ, নিজক জড়িত যদি আমি কৰাবলৈ বিচাৰোঁ, তেতিয়াহ'লে ব্ৰহ্ম শব্দটোৰ সলনি প্ৰকৃতি শব্দটো ব্যৱহাৰ কৰিলেহে ভালদৰে খাপ খাই পৰিব। গীতাত প্ৰকৃতিৰ ঠাইত ব্ৰহ্ম আৰু ব্ৰহ্মৰ ঠাইত প্ৰকৃতি বুলিলে একো ভুল কৰা নহয়। 15 অধ্যায়ত আছে এইখিনি। প্ৰকৃতি আৰু ব্ৰহ্ম একে পৰ্যায়ৰ শব্দ। সাংখ্য যুগতো সেয়া কোৱা হৈছে। এই শ্লোকত গীতাই বুজাইছে যে প্ৰকৃতিৰ বশত অৱশ হৈ প্ৰাণীয়ে পৰস্পৰ মংগলৰ বাবে কৰ্ম বা যজ্ঞ কৰিছে, আৰু এই কৰ্মৰ দ্বাৰা জগত যন্ত্ৰ প্ৰৱৰ্তি কৰিছে। শুনি ভাল লাগি যোৱা কথা যে যিখন গ্ৰন্থ আমি নামঘৰৰ ভিতৰত থৈ, মণিকূটৰ ভিতৰত থৈ, মূৰ্তিৰ তলত থৈ দিওঁ নপঢ়াকে, সেই গ্ৰন্থখনে আমাক যিখন গ্ৰন্থ আজি হাজাৰ হাজাৰ বছৰ পূৰ্বে লিখা হৈছিলে, সেই গ্ৰন্থখনে এই একবিংশ শতিকাত এই নেনো টেকন'লজিৰ যুগত, কোৱাণ্টাম টেকন'লজিৰ যুগত আমি কি ধৰণে জীৱন যাপন কৰিব লাগে, কি ধৰণে আমি দুশ্চিন্তাৰ পৰা মুক্ত হৈ পেলাই কাম কৰিব লাগে, আমি জীৱনটোক আগুৱাই লৈ যাব পাৰোঁ, সেই বিষয়ে আমাক আজিও শিক্ষা দি আছে। তথাপিতো নামঘৰৰ ওপৰত থকা আধাতকৈ বেছি ব্যক্তিয়ে, মন্দিৰৰ একেবাৰে দিগ্গ শিখৰত থকা আধাতকৈ বেছি ব্যক্তিয়ে এই প্ৰকৃত জ্ঞানৰ কথা নকৈ আপোনালোকক সাধাৰণ মূৰ্তি পূজা কৰি থাকিবলৈ কয়, আপোনালোকক কিতাপসমূহ গ্ৰন্থসমূহ পূজা কৰি থাকিবলৈ কয়। কিন্তু কিতাপখন বা গ্ৰন্থখন পঢ়ি চাবলৈ বৰ্তমান সময়ৰ লগত আপোনাৰ মোৰ জীৱনৰ লগত খাপ খাই যাব পৰাকৈ আমাৰ জীৱনটো কি ধৰণে চলাই নিব লাগে, এই গ্ৰন্থসমূহৰ সহায়ত সেই কথাটো নকয়। গতিকে সকলোলৈকে এইটোৱে অনুৰোধ, আপোনালোকে গীতাখন পঢ়ক, বুজি পোৱা নাই তাৰ অৰ্থ বিচাৰক, অসমীয়াত বিচাৰক, ইংৰাজীত বিচাৰক, বহুত অৰ্থ থকা ভালদৰে ভাৱাৰ্থ থকা কিতাপ পাব। সেই তাৰ গূঢ়াৰ্থখিনি বুজিবলৈ যত্ন কৰক। না কি জাষ্ট আপুনি মাত্ৰ ৰাতিপুৱা গধূলি আপুনি সেৱা কৰিলে, গাটো ধুই পেলাই সেৱা কৰিলে, লেট্ৰিনটো ধুই একো নাখাওঁ বুলি আপুনি সেৱা কৰিলে, গোঁসাই ঘৰত নোসোমাওঁ বুলি লেট্ৰিন কৰিলে, গা ধুলে, সেৱা কৰিলে, তাৰপিছত আপুনি দিনটো দুৰ্নীতিত ব্যস্ত হৈ গ'ল আঙুঠি পিন্ধি। অন্ধবিশ্বাস অপবিশ্বাসৰ পৰা মুক্ত হওক, আৰু প্ৰকৃত জ্ঞান যি গীতাত কোনো ভগৱান মানে দেৱতা এণ্টিটি কোনোবাই আমাক স্বজন কৈছে এই কথা কোৱা নাই। গীতাত কেৱল মাত্ৰ প্ৰকৃতিৰ অংগ, আৰু তাৰ লগত আপুনি মই কি ধৰণে জীৱনটো সুকলমে চলাই লৈ যাব পাৰোঁ সেই বিষয়ে জ্ঞান দি আহিছে। গীতাৰ প্ৰতিটো অধ্যায়তে সেইখিনিকে আমাক আগুৱাই লৈ যাবলৈ কি ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ সেইখিনি কৈ আছে। তাৰ ফলত আমি কিন্তু বুজিবলৈ যত্ন নকৰিলে আমাৰ কেতিয়াও জীৱনটো উন্নতিৰ পথত আগুৱাই নিয়াব নোৱাৰিম। গতিকে আজিলৈ আহিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টিত কৰ্মযোগ শেষ হ'ব, চাবলৈ নাপাহৰিব। জিল দ্য আনটোল্ড মিষ্ট্ৰী। ধন্যবাদ।